কৰোঁ সকলো ভালে আছে। হাই কৈ দিয়া। আৰু এতিয়া যাব ওলাইছোঁ ভাদমহীয়া নামঘৰলৈ। আৰু ইয়াত দেখিছেনে একেবাৰে সাজি কাচি ৰেডি। ব'লক তেনেহ'লে ভাদমহীয়া নামঘৰলৈ যাওঁ। আৰু ৰেডি হৈ গ'ল, তেনেহ'লে ব'লক। আৰু নামঘৰটো অকণমান দেখাম বুলি ভাবিছোঁ। আৰু ব'লক তেনেহ'লে আমাৰ লগতে নামঘৰলৈ আউট কৰোঁ। এইখিনি সময়ৰ পৰাই চাই থাকিব তেনেহ'লে ব'লক। আৰু নামঘৰটোত কেনেকৈনো আমাৰ নামঘৰটোত ভাদমহীয়া নাম গাই তাকে অকণমান দেখাব চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই গৈ থাকক। ওলাইছোঁ আৰু ৰেডি হৈ গ'ল কি, আৰু ময়ো ৰেডি হৈ গ'লোঁ। গামোচা ল'ব আছে নামঘৰলৈ। এয়া আমাৰ নামঘৰ পালোহি। আৰু নামঘৰত আমাৰ এয়া ভকত বহি আছে দেখিছেনে। আৰু এয়া ওচৰৰ খুৰী হয়, আমাৰ ৰুমৰ ওচৰতে খুৰী আছে। এয়া খুৰীৰ লগতে সি বহি আছে। তাৰপিছত এয়া ওচৰৰে খুৰীহঁত হয়। আৰু ইফালে এয়া বাহঁত হয়, মানে আমাৰ ৰুমৰ ওচৰৰে হয়। আৰু তেওঁলোকে এয়া চাহ দি আছে দেখিছেনে। চাহত এয়া চব যিমান বস্তু দেখিছে আপোনালোকে, গোলাটো বাহিৰে গোটেইখিনি ঘৰতে বনোৱা হয়। আৰু নামঘৰত মানে পিঠা পনাবোৰ চব ঘৰতে বনোৱা দিয়ে। আৰু মিঠাই দিবলৈ হ'লে গোলাটো কিনি আনে। আৰু বাকী পিঠা চিঠাবোৰ চব ঘৰতে বনাই দিয়ে। আৰু এইগৰাকী বায়ে শৰাই দিছিলে আজি, সেইকাৰণে অকণমান ভিডিঅ'টো দেখালোঁ, চাই গৈ থাককচোন। আৰু এয়া চাহৰ প্লেটখন দেখিছেনে, কিমান ভাল লাগিছে দেখিবলৈ পিঠাটো। আৰু এয়া গিলাচ পিঠা বনাইছে, বৰপিঠা, কেক। আৰু কেকটো হ'ল বিনা মানে কণী নিদিয়া কেক হয়। আৰু ইফালে হাই কৰি দিছে। আৰু এয়া বাকী আছে বাই চাহ, লাল চাহ। আৰু ব'লক তেনেহ'লে আমি চাহ তাহখিনি খাই লওঁ। খাই লৈ নাম গাবই এতিয়া। তেনেহ'লে নামখিনি অকণমান আপোনালোকে চাই লওক। ব'লক তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু একাপ হ'ল মোৰ চাহ। আৰু চাহ পানী খাই হোৱাৰ পিছতে প্ৰথম ঘোষা জুৰিছে গাবলৈ। আৰু তেনেহ'লে ব'লক নামকে অকণমান চাই লওঁ। Dinarogare
আৰু নাম ভাগোতে সন্ধিয়া 6টা মানে বাজিলে আৰু সম্পূৰ্ণ নামখিনি দেখাব নোৱাৰিলোঁ অলপ দেখাব চেষ্টা কৰিলোঁ আৰু এয়া প্ৰসাদ বিলাই আছে খুৰীয়ে আৰু প্ৰসাদ খাই মেলি ঘৰত যাবলৈ হ'ব আৰু তেনেহ'লে প্ৰসাদ বিলোৱাও অকণমান দেখাই লওঁ আপোনালোকক চাই গৈ থাকক আৰু নামঘৰত নাম ভাগিলে আৰু এতিয়া চবেই ঘৰা ঘৰি যাব ওলাইছে আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে ভাদৰমহীয়া নামঘৰলৈ গৈছেনে নাই কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনে পালে তাকো কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পালে লাইক এটা দিব